বৰষাৰাণী বিষয়াৰ সন্তানটি হোৱাৰে পৰা বৰষাৰাণী বিষয়া বহুখিনি সমস্যাৰ সন্মুখীন হৈছে। হয়, ঠিকেই শুনিছে আপোনালোকে, বৰষাৰাণীৰ সন্তান এটি হৈছে, আপোনালোক সকলোৱে গম পায়। সেই সন্তানটি হোৱাৰে পৰা বৰষাৰাণীৰ বিষয়া আপোনালোকৰ প্ৰিয় অভিনেত্ৰীগৰাকী বহুতো সমস্যাত সন্মুখীন হৈছে। কি ধৰণৰ সমস্যা তেওঁ সন্মুখীন হৈছে সেই বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোত জনাম। ইতিমধ্যে বৰষাৰাণীয়ে এটি ভিডিঅ'ত ফেচবুকত এটি ভিডিঅ'ত তেওঁৰ সমস্যাবোৰৰ বিষয়ে ইতিমধ্যে ৰাইজক জনাইছে। আৰু আজি মই এই ভিডিঅ'টোত আপোনালোকক জনাম যে সন্তানটি জন্ম হোৱাৰ পিছত বৰষাৰাণী বিষয়াই কেনেকুৱা ধৰণৰ সমস্যাত ভুগিছে। বৰষাৰাণীৰ বিষয়াৰ অভিনয় হয়তো আপোনালোক সকলোৱে জীৱনত এবাৰৰ বাবে হ'লেও চাইছে। বৰষাৰাণী বিষয়া জীৱনৰ বহুতো ঘাত প্ৰতিঘাত নেওচি জীৱনত আগুৱাই যোৱা এগৰাকী অভিনেত্ৰী। তেওঁৰ জীৱনত বহুতো বাধা বিঘিনি আহিল, সকলো বাধা বিঘিনিবোৰ নেওচি প্ৰতিটো সময়তে সাহসিকতাৰে ৰাইজৰ মাজত থাকি ৰাইজক মনোৰঞ্জন দি অভিনয় জগতখনত তেওঁ আগুৱাই গৈ আছে। আৰু সেইগৰাকী বৰষাৰাণী বিষয়াৰ আজিৰ পৰা কেইবছৰমান আগতে বিবাহপাশত আবদ্ধ হৈছিল। পূৰ্বতে তেওঁ যদিও বিবাহপাশত আবদ্ধ হৈছিল, দুৰ্ভাগ্যবশতঃ এটা ডাঙৰ এক্সিডেণ্টত তেওঁৰ স্বামীক তেওঁ হেৰুৱাব লগা হ'ল। পিছত তেওঁ দ্বিতীয় বিবাহ হ'ল। দ্বিতীয় বিবাহৰ পাছত তেওঁৰ এটি সন্তান জন্ম হ'ল। কিন্তু এই সন্তানটি জন্ম হোৱাৰ পাছতেই বৰষাৰাণী বিষয়াৰ জীৱনত আহিল কিছুমান অথন্তৰ। আচলতে বৰষাৰাণী বিষয়াই যিবোৰ দৈনন্দিন কাম, সেই দৈনন্দিন কামবোৰ তেওঁ খুব ধুনীয়াকৈ কৰিব পাৰে। তেওঁ যিহেতু এগৰাকী অভিনেত্ৰী, অভিনয় তেওঁৰ শিৰে শিৰে আছে। প্ৰতিটো সময়তে অভিনয়ৰ লগত তেওঁ জড়িত হৈ থাকে। অভিনয় কৰি তেওঁ খুব ভাল পায়, ৰাইজক মনোৰঞ্জন দি ভাল পায়। ঘৰৰ আন যিবোৰ কাম থাকে সেই কামবোৰ বৰষাৰাণী বিষয়াই কৰিবলৈ ইমান অসুবিধা নাপায়। কিন্তু সন্তানটি জন্ম হোৱাৰ পৰা এটি সন্তান ডাঙৰ কৰাৰ ক্ষেত্ৰত যিমানখিনি দায়িত্ব ল'ব লাগে এগৰাকী মাতৃ হিচাপে, প্ৰতিটো সময়তে সন্তানৰ লগত থকা, সন্তানৰ কিবা এটা অসুখ হোৱাৰ লগে লগে মাক দেউতাকৰ বৰ বেছিকৈ চিন্তা হৈ পৰা, বৰষাৰাণীৰ ক্ষেত্ৰতো সেই একেবোৰেই হৈছে। সন্তানটিৰ ভৰিত যদি সাধাৰণ গুটি এটাও হয় তেতিয়াও বৰষাৰাণী বিষয়াই সেই গুটিটো ফটো মাৰি ডক্টৰলৈ পঠিয়ায়। সন্তানটোৰ যদি বেছিকৈ হাঁচিয়ায় তেতিয়াও সেই কথাখিনি ডক্টৰক তেওঁ ইনফৰ্ম কৰে। ডক্টৰে সেইবাবে বৰষাৰাণী বিষয়াক কৈছিল যে মাতৃ হোৱাটো কিন্তু ইমান সহজ কথা নহয়। এই কথাখিনি ইতিমধ্যে বৰষাৰাণী বিষয়াই তেওঁৰ যি ফেচবুকত ভিডিঅ' ইতিমধ্যে আপলোড কৰিছে, সেই ভিডিঅ'টোৰ যোগেৰে তেওঁ কৈছে। আৰু এই চেগতে তেওঁৰ সন্তানটিৰ যিখিনি বৰ্তমান সময়ত সন্তানটিৰ লগত তেওঁ যিধৰণে আলপৈচান ধৰি আছে, প্ৰতিটো সময়তে সন্তানটোৰ সুখৰ কাৰণে সন্তানটি যাতে ভগৱানে ভালে কুশলে ৰাখে, এজন পিতৃ মাতৃ হিচাপৰ তেওঁলোকৰ যি দায়িত্ব, বৰষাৰাণী আৰু বৰষাৰাণীৰ বিষয়াৰ যি স্বামী ভাস্কৰ তেওঁলোকৰ যি দায়িত্ব, তেওঁলোক দুয়োজনে তেওঁলোকৰ দায়িত্ব পালন কৰি আছে, সন্তানক লৈ যি দায়িত্ব। আৰু এই চেগতে বৰষাৰাণী বিষয়াৰ তেওঁৰ যি পিতৃ, আচলতে তেওঁৰ মাতৃ পিতৃলৈ এইখিনি সময়তে তেওঁ শ্ৰদ্ধা জ্ঞাপন কৰিছে। কাৰণ তেওঁলোকৰ পিতৃ মাতৃও এটা সময়ত তেওঁক সেই কষ্ট কৰি সেইদৰে ডাঙৰ দীঘল কৰিছিল। আৰু এই চুকতে বৰষাৰাণী বিষয়াই কৈছে যে যিসকল সন্তানে নিজৰ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত এটা সময়ত গৈ এৰি থৈ আহে, তেওঁলোকৰ যি চিন্তা, সেই চিন্তাবোৰক বৰষাৰাণী বিষয়াই ঠিক্কাৰ দিছে। গতিকে বৰষাৰাণীৰ বিষয়াৰ সন্তান জন্ম হোৱাৰ পিছৰে পৰা বিভিন্ন ধৰণৰ অথন্তৰৰ সৃষ্টি হৈছে, যিবোৰ অথন্তৰ অন্ততঃ বেয়া নহয়। এই অথন্তৰবোৰৰ মাজতে, সেই সমস্যাবোৰৰ মাজতে মনটো ভাল লাগি থাকে। কাৰণ সেয়া হৈছে তেওঁলোকৰ পিতৃত্ব আৰু মাতৃত্বৰ যি সুখ, সেই সুখ তেওঁলোকে ল'বলৈ সক্ষম হৈছে। গতিকে বৰষাৰাণী বিষয়াৰ আহি থকা সময়বোৰ আৰু সুন্দৰ হৈ পৰক। তেওঁলোকৰ আহি থকা সময়বোৰ তেওঁলোকৰ সন্তানটিকো ভগৱানে ভালে কুশলে ৰাখক আৰু ৰাইজক এইদৰে অভিনয়ৰ জৰিয়তে ৰাইজক মনোৰঞ্জন দি যাওক। তেওঁৰ যি সপোন আছে, যিবোৰ সপোন তেওঁলোকে দেখিছে জীৱনটোক লৈ, আশাবোৰ, সপোনবোৰ সকলোবোৰ যে তেওঁলোকৰ বাস্তৱায়িত ৰূপ হওক, তাৰে কামনা কৰিছোঁ। আৰু আজি এই খবৰটোৰ পৰা ইমানতে বিদায় লৈছোঁ। পুনৰ লগ পাম আপোনালোকক। আৰু যদি এনেধৰণৰ খবৰবোৰ আপোনালোকে পাই থাকিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰতিটো সময়তে খবৰসমূহ মই আপোনালোকক দি যাবলৈ চেষ্টা কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাবৰ কাৰণে একেবাৰেই নাপাহৰিব। ধন্যবাদ।